ভিউ চাও কিমান সুন্দৰ ফাইনেলি আমি আহি পাইছোঁ ৱাটাৰ পাৰ্কত আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু গাইজ ভিডিঅ'টি আৰম্ভ কৰাৰ আগত বলক ঘৰৰ পৰা ষ্টাৰ্টিং কৰোঁ হেল্ল' গাইজ হাই নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ আজি যাব ওলাইছোঁ এখন ৱাটাৰ পাৰ্কত তো আমাৰ ঘৰৰ কাষতে তো বেছি দূৰ নহয় গাইজ টাৱাং এনজয় কৰিম ঘৰৰ কাষতে এখন ৱাটাৰ পাৰ্ক হৈছে গাইজ এখন আজিকালি আমি গুৱাহাটীত যাব নালাগে ঘৰৰ কাষতে ৱাটাৰ পাৰ্ক তো তামাম ধামাকা এনজয় কৰিম গাইজ আৰু মোৰ লগত যাব মোৰ দাদা আৰু যাম আমি 4-5জন কেইজনমানে যাম আৰু ঘৰৰ পৰা কোনো নাযায় অকল দাদা মই আৰু ফুল্লি এনজয় এতিয়া দাদা ৰেডি আৰু এতিয়া ভাবি নাযায় আজি অকণমান বেমাৰ হৈ আছে হাগাও নাই অকণমান বেমাৰ হৈছে তো ভাবি নাযায় আৰু আমাৰ বাবাও নাযায় বাবা বড় হ'লে লৈ যাম আৰু আমাৰ মাও নাযায় আজি আব্বাও নাযায় পুৰা বহি আছে ঘৰৰ ৰুমত তো যাম আমি বাই বাই এতিয়া আমি যাবলৈ ৰেডি পুৰা বেগ চেক লৈ ৰেডি হৈছোঁ তো বলক গাইজ তো গাইজ ফাইনেলি বজাৰত আহি পালোঁ আৰু এতিয়া বাছত উঠিম আজি গাড়ী নলওঁ বাছেৰে যাম তো বাছত উঠি কেনে যাম আৰু আগত কেইদিনমান ৰৈ আছে এয়া আমি ট্ৰেন্সপৰ্ট পাই গ'লোঁ চাওক এইখনে আমাৰ ট্ৰেন্সপৰ্ট বজাৰ হয় চাওক ভিউ মই পুৰা ৰাস্তাৰ মাজত আছোঁ তাৰ পুৰা ফিটিঙত আছে ৰেডি তো বাছত বহি ল'লোঁ কোনো মানুহ নাই চাওক চিন্তা অকল আমি আৰু কেইজনমান আছে চাওক ভিউ চাওক বাহিৰৰ ভিউ চাওক আমার আরিফা রেডি আমার হেলমেটটা রেডি একদম পুরা একদম রেডি গাইস ফাইনালি আই বললো চলন্তা পৰা দিয়া পিকআপ কৰিলো এক্সাইটেড হৈ আছে যাবৰ কাৰণে তাক লুকে আছে যাম আৰু এতিয়া আমি যাম আৰু গাইস ফাইনালি আমি বঙাইগাঁও আহি পালোঁ এতিয়া আমি ৱাটাৰ পাৰ্কত যাম আৰু এতিয়া ইয়াতে পিলপিলি নাইবা টেম্পু লৈ কেনে যাম আৰু বলক গাইস ফাইনালি আহি পালোঁ বঙাইগাঁৱত আৰু এখন ৰেষ্টুৰেণ্ট সোমালোঁ ইয়াতে কিবা পেট পূজা কৰি লওঁ ভোক লাগিছে বহুত এই চাওক না একদম বহি গৈছে পুৰা খাব একদম ৰেডি হৈ গৈছে তো গাইজ ফাইনেলি খোৱা লোৱা হৈ গ'ল একদম পেট ফুল নক'ব আৰু একদম পুৰা এক্সাইটেড হৈ আছোঁ আৰু ইয়াত পিলপিলি ইয়াত বহি কেনে আমি যাম আৰু ৱাটাৰ পাৰ্ক তো বলক আৰু এতিয়া গাইজ ফাইনেলি আহি পালোঁ আমি ৱাটাৰ পাৰ্ক পিলপিলিৰ পৰা নুমি ল'লোঁ আৰু নুমিয়ে দেখা পাই আছোঁ ৱাটাৰ পাৰ্ক এয়া টিকেট কাউণ্টাৰ আৰু এয়া বঙাইগাঁও পৰিৱেশ উন্নয়ন উদ্যান দাদা টিকেট কিমানকৈ ৱাটাৰ পাৰ্ক 200 টকা আমাৰ আগত 15 টকাকৈ টিকেট ল'ব আৰু ইয়াৰ ভিতৰত সোমোৱাৰ কাৰণে 200 টকাকৈ ল'ব আৰু ইয়াতে বহুত কিবা কিবি বনাই আছে এতিয়ালৈকে হোৱা নাই তো ইয়াতে টিকেট কাটিব লাগিব কিমানকৈ 200 টকাকৈ আৰু এইটো ৱাটাৰ পাৰ্কটো কেতিয়া আৰম্ভ হৈছে 13 তাৰিখৰ পৰা ষ্টাৰ্টিং হৈছে অপেনিং হৈছে 27 তাৰিখে CMA আহি অপেনিং কৰিছে তো 13 তাৰিখৰ পৰা ষ্টাৰ্টিং হৈছে তো গাইছ আপোনালোকে ইয়াতে আহিলে টিকেট কাউণ্টাৰত আহি কেনে টিকেট কাটি ল'ব 200 টকা মাত্ৰ 200 টকা তো টিকেট কাটি ফুল্লি এনজয় কৰিব তো গাইছ ফাইনেলি টিকেট কাটি ল'লোঁ চাওক তিনিজনৰ 20 কৰাৰ আগত এইটো দি লওঁ এতিয়া গাইছ ফাইনেলি আহি পালোঁ ৱাটাৰ পাৰ্কত চাওক না ইয়াৰ পৰিৱেশ চবেই পূৰা একদম এনজয় কৰি আছে গা পা ধুই কেনে চাওক এই ভগৱান নক'ব আৰু ময়ো অকণে খোজ নুমি যাম আৰু তো এতিয়া যাই কেনে লকাৰটো লৈ লওঁ লকাৰটো লৈ কেনে পানীত নুমি যাম আৰু এইখনে হ'ল গাৰ্ডেন চাওক গাইজ ৱাটাৰ পাৰ্কত এইখনে গাৰ্ডেন কিমান সুন্দৰকৈ গাৰ্ডেনখন বনাইছে তাৰ লকাৰ কিমানকৈ লয় 50 টকাকৈ 50কৈ তো গাইজ আপোনালোকে যদি আহে তো ফাৰ্ষ্ট টাইম ইয়াতে লকাৰ লৈ ল'ব ইয়াতে আপোনাৰ এটা লাগে দুটা লাগে লকাৰ লৈ ল'ব তো আমি লকাৰ লৈ ল'লোঁ এইখনে লকাৰ টিকেট চাওক 50কৈ ল'ব আৰু এতিয়া আমি বেডিং পত্ৰবিলাক ৰাখি থৈ কেনে যাম আৰু চুইমিংপুলত গা ধুব আৰু গাইজ কাষতে আছে আপোনালোকৰ চাওক জেন্টছৰ ৰুম আৰু লেডিছৰ আপোনালোকে যদি কিবা ড্ৰেছ চেঞ্জ কৰিব খোজে লেডিছৰ তাতে যাব আৰু জেন্টছৰ আহিলে জেন্টছৰ তাতে যাব কিমান সুন্দৰকৈ ধুনীয়াকৈ বনাইছে তো গাইজ ফাইনেলি কাপোৰ চেঞ্জ কাষতে আছে লেট্ৰিন বাথৰুম তো আপোনালোকে যদি কৰিব খোজে ফ্ৰী হৈ ল'ব আৰু দাদা আৰু পুৰা ৰেডি হৈছে ময়ো ৰেডি পুৰা একদম ড্ৰেছ পিন্ধি লৈছোঁ আৰু ইয়াত ভিডিঅ' কৰিবৰ কাৰণে পুৰা এটি কিনি লৈছোঁ আৰু আমাৰ ভিডিঅ' কৰিম আৰু আপোনালোকক দেখুৱাম এতিয়া আহি পালোঁ বঙাইগাঁও গভৰ্ণমেণ্ট ৱাটাৰ পাৰ্ক তো চাওক গাইজ কিমান সুন্দৰ ভিউ ৱাও क्या नज़ारा है साहब गाइस ভালো লাগিছে
অকণমান এনজয় কৰিলোঁ গাইজ আৰু মোবাইল লৈ আহিছোঁ ভয় লাগি আছে একদম ডুবি যায় একদম নক'ব আৰু মোবাইল শেষ হৈ যাব ৱাটাৰ প্ৰুফৰ মোবাইল নহয় তো এতিয়া এনজয় ফুল্লি এনজয় গাইজ মই এতিয়া আছোঁ ওপৰৰ পৰা ভিউ চাওক কিমান সুন্দৰ ৱাও নাইচ ৱাটাৰ পাৰ্ক কেনেকৈ লাগি আছে ইয়াতে আহি ওপৰৰ পৰা ভিউ চাওক কিমান সুন্দৰ কেনেকৈ লাগি আছে আমাৰ বেয়া লাগি আছে গাইজ আপোনালোকে 2-3 টকাত আহি পাব ৱাটাৰ পাৰ্ক গভৰ্ণমেণ্ট ৱাটাৰ পাৰ্ক বঙাইগাঁৱত আহি পাব 2-3 টকাত গাইজ আপোনালোকে 5 ভাগত 2 ভাগ 1 ভাগ এনজয় কৰিব পাৰিব গাইজ নক'ব আৰু আমি 5 ভাগত 1 ভাগ এনজয় কৰি আছোঁ ৱাটাৰ পাৰ্কত চাওক চুইমিং পুল চাওক 1 2 3টা চুইমিং পুল আছে গাইজ চাওক আৰু তামাম ভিজি আহিলোঁ একদম ভিজি গৈছোঁ জ্বৰ উঠিলে আৰু কেঁচা হৈ যাব বেয়া তো বলক গাইজ আমি তাত উঠিম এতিয়া গাইজ ফাইনেলি ওপৰত আহি গৈছোঁ দাদা সুধিলোঁ এতিয়া কি মই যাব পাৰিম নে নাই দাদা যাব পাৰিম মই কি বাচ্চাৰ বাৰ্থডেৰ কাৰণে 3টা মানে এইটো খালি বাচ্চাৰ কাৰণে বানিছে আৰু সেইটো বড়ৰ কাৰণে তো গাইজ আপোনালোকে যদি আহে সেই 3টা আছে 1 2 3টা তো ইয়াতে উঠিব নোৱাৰিব ইয়াতে বাচ্চাৰ কাৰণে বনাইছে তো আমি বড় উঠিব নোৱাৰিম বড়ৰ কাৰণে এলাউড নহয় যাব পাৰিম নেকি একবাৰো নোৱাৰিম গাইজ একবাৰ নোৱাৰিম বড় হৈছোঁ মই আৰু ভাবিছিলোঁ মই বাচ্চাই নেকি গাইজ মাত্ৰ 200 টকাত ইমান এনজয় নক'ব ক'ত পাব আৰু আজি মানুহ বহুত বেছি হৈছে আৰু মানুহ হ'ব লাগিছিল লাহে লাহে আৰু হ'ব তো নতুনকৈ খুলিছে চ' ইমান মানুহ নাই তো লাহে লাহে আৰু মানুহ হ'ব গুৱাহাটীৰ দৰে মানুহ হ'ব গুৱাহাটী ঘৰৰ কাষতে ইমান সুন্দৰ এটা ৱাটাৰ পাৰ্ক গভৰ্ণমেণ্ট ৱাটাৰ পাৰ্ক বঙাইগাঁৱত ইমান সুন্দৰ ইমান নক'ব আৰু কপাল খুলি হিল আমাৰ ঘৰৰ কাষৰ 2জনমান হেণ্ডচাম বয় পুৰা এনজয় কৰি আছে কখন আহিছা অলপ আহিছে তই মোবাইল দোকানৰ পৰা কিনি দিছোঁ আহাতে এই আমার বন্ধু বা 2জন করি বহুত ভাল লাগিল কাপোৰবোৰ চেঞ্জ কৰিলোঁ চেঞ্জিং ৰুমত গ'লোঁ গৈ কিনে গা পা ধুই কিনে পূৰা একদম ৰেডি আৰু এতিয়া আমি ঘৰত যাম আৰু এতিয়া পৰিৱেশ মানুহ বহুত কমি গ'ল পূৰা একদম গা পা ধোৱা হৈ গ'ল চবৰে পূৰা চেঞ্জ কৰি ঘৰ গৈ আছে আৰু আমাৰ লগত দাদা আছে দাদা আৰু মানুহ কেনেকুৱা হয় মানুহ বহুত হয় না মানুহ হৈ আছে যোৱাকালি 3000 মান হৈছে চানডে কৰি বেছি হয় মানে চানডে বেছি হয় তো যোৱাকালি আপোনাৰ ৰবিবাৰে 3000 মানুহ হৈছিলে বহুত ভাল লাগিছিলে তো মই ৰবিবাৰে অহা নাই তো ভালকৈ নাজানো আৰু দাদা কৈ আছে বহুত ভাল লাগিছে চাগে আৰু আজিও মই বহুত তামাম এনজয় কৰিলোঁ বহুত ভাল লাগিছে আৰু আপোনালোকে আহক আৰু উপভোগ কৰক যিমান পাৰে তো গাইছ আপোনালোকে ইয়াতে আহিলে শনিবাৰ আৰু ৰবিবাৰ আহিব তামাম মানুহ হয় একদম নক'ব তো গাইছ এতিয়া আমি ঘৰত যাম আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে ছাপোৰ্ট কৰি থাকিব